सनितपुर जिल्लानि ढेकियाजुलि हालामनि दुलाराय आसाम टिउटर फोरोंगिरि आफादा दिनै 1 घन्टा खुदिखांनाय हाबाफारि लायो। बिथांमोना गावसोरनि माखासे दाबिफोरखौ लानानै ढेकियाजुलि सोलोंथाइ ब्लक अफिसनि लांगोनायाव खुद्रिनाय फोरमायो। बे खुद्रिनाय हाबाफारिनि गेजेरजों दान बान्था बांहोनाय, साख्रिखौ अरायथा खालामनाय आरो गुबुन गुबुन मोनजि दाबि थानाय गोसोखां बिलाइखौ सोरखारा मोनहोनाय बायदियै स्कुल इन्सपेक्टरनि आखायाव गथायो। बे खुद्रिनाय हाबाफारियाव आफादनि बिबानगिरिफोरजों लोगोसे गोबां फोरोंगिरिफ्रा बाहागो लादोंमोन। সদৌ অসম টিউটৰ শিক্ষক সন্থাৰ এইটো অভিজ্ঞতা কাৰ্যসূচী লৈছোঁ। আজি অৱস্থান ধৰ্মঘট আছিল আমাৰ 1 ঘণ্টীয়া, আৰু ইয়াৰ পিছত আমি আৰু গোটেই জিলা ভিত্তিত আৰু ব্লক ভিত্তিত হৈ আছে। আমি আজি ইয়াৰ পিছত গৈ আমি এতিয়া আমাৰ বিঅ' ছাৰক মেমৰেণ্ডাম দিম। আৰু এতিয়া সদ্যহতে আপোনালোকে গম পাইছে চাগে আমাৰ 11টা ডিমাণ্ড আছে। সেই 11টা ডিমাণ্ড মতে প্ৰথম ডিমাণ্ডটো হ'ল আমাক যিকোনো পৰ্যায়ে টিউটাৰৰ পৰা টিচাৰলৈ পদোন্নতি কৰিব লাগে, যিকোনো পৰ্যায়ে। আৰু স্কুলবোৰ বেছ স্কুলটো উঠাই দিব লাগে। বেছ স্কুলটোত হোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে কিছুমান ক্ষেত্ৰত। সেইকাৰণে বেছ স্কুল নালাগে, এইবোৰ ডিমাণ্ড আছে। ছাত্ৰ ছাত্ৰীক আমাৰ যিখিনি ব্যৱস্থা অন্য স্কুলে পাই আছে, বৈষম্য নীতি আপুনি ল'লে নহ'ব। আমাৰ ছেম অধিকাৰ আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ স্কুলখনকো দিব লাগিব। ইতিমধ্যে যিসকল টিচাৰ ৰিটায়াৰ্ড হৈ গৈছে বা 2-1 মাহ চাকৰি কৰি ৰিটায়াৰ হৈছে, তেওঁলোকক কৈছে ৰাজ্য চৰকাৰে 10 লাখ টকাকৈ দিম বুলি। সেই পইচাটো তেওঁলোকে এতিয়ালৈ পোৱা নাই। এইকাৰণে আমি ভাবিছোঁ আমি আটাইবোৰ ডিমাণ্ড লিখি আমি মেমৰেণ্ডাম এখন দিম। আৰু এই মেমৰেণ্ডাম CM লৈ যাব। আৰু আমি অনুৰোধ কৰিছোঁ যে আপুনি এইখিনি আমাৰ যিখিনি আমাৰ আছে ডিমাণ্ড আছে, সেই ডিমাণ্ডটো মানে ফিল আপ কৰক। এইটোৱে আৰু।